জাতি চাচোন এবাৰ ভাবি সকলোৱে যদি যায় পাহৰি কোনেনো দিব চিনাকি চাচোন এবাৰ ভাবি কোতেনো হেৰাল আজি কাৰ পৰোচনা কৰি অৱহেলিত জননেতা ভীমবৰ দেউৰী নাই নাই আজি নাই 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 ভীমবৰ দেউৰী কিয় নাই নাই আজি নাই 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 ভীমবৰ দেউৰী অসমীয়া জনজাতি চাচোন এবাৰ ভাবি সকলোৱে যদি যায় পাহৰি কোনেনো দিব চিনাকি ঊনৈছশ ৩৩ চনত প্ৰতিষ্ঠা হোৱা অসম ট্ৰাইবেল লীগৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ভীম বৰদেউৰী। ব্ৰিটিছ সাম্ৰাজ্যৰ ষড়যন্ত্ৰক মষিমূৰ কৰি অসম তথা অসমীয়াৰ অস্তিত্বৰ সুৰক্ষাৰ অৰ্থে তেখেতে লৈছিল প্ৰবল ভূমিকা। তেখেতৰে হস্তক্ষেপত অসম পূব পাকিস্তানত অন্তৰ্ভুক্ত হোৱাৰ পৰা বাদ পৰিছিল। তেনে মহান নেতা কাজী পাহৰণিত ঠেলি কৃতিত্ব দিছো কাক আমি চাচোন নিজক সুধি চাচোন এবাৰ ভাবি ক'তনো হেৰাল আজি কাৰ পৰোচনা কৰি অৱহেলিত জননেতা ভীমবৰ দেউৰী নাই 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 ভীমবৰ দেউৰী কিয় নাই নাই আজি নাই 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 ভীমবৰ দেউৰী অসমীয়া জনজাতি চাচোন এবাৰ ভাবি সকলোৱে যদি যায় পাহৰি কোনেনো দিব চিনাকি ঊনৈছশ ৪৫ চনতেই অনুধাৱন কৰিছিল ভীমবৰ ডাঙৰীয়াই একতা আমাৰ নাথাকিলে নিজৰে ভেটি আমি নিজেই হেৰুৱাম। সেয়েহে সমগ্ৰ উত্তৰ পূবৰ জনজাতিসকলক লৈ গঢ়িছিল এটি নতুন ৰাজনৈতিক দল। জনজাতিৰ বাবে কৰিছিল ভূমি সংৰক্ষণ, জনজাতি নিবনুৱাক দিছিল সংস্থাপন। কেৱল সেয়াই নহয়, উত্তৰ পূব তথা জনজাতিৰ উন্নয়নৰ স্বাৰ্থ আজীৱন ব্ৰতী আছিল এইগৰাকী আই অসমীৰ ভূমিপুত্ৰ মহান জননেতা ভীমবৰ দেউৰী। তেনে মহান নেতা কাজী আহচোন সবে মিলি